বন্ধুসকল, জ্ঞানীসকলে ঠিকেই কৈছে যে সংঘৰ্ষ যিমানেই কঠিন হয়, সফলতা সিমানেই সুন্দৰ হয়। আৰু ইয়াকে প্ৰতিপন্ন কৰি দেখুৱাইছে আজি আমাৰ আলোচনাৰ এই মহান ব্যক্তিজনে। তেওঁৰ এই প্ৰতিভাই সকলোকে আকৰ্ষণ কৰাৰ লগতে যুৱ প্ৰজন্মক উৎসাহিত কৰি আহিছে। তেওঁ অসম তথা ভাৰতবৰ্ষতে সকলোৰে পৰিচিত আপোন নৱপ্ৰজন্মৰ হিয়াৰ দাপোন আৰু এখন বহল অন্তৰৰ অধিকাৰী। অসমত সকলোৰে বিপদত থিয় হৈ মাত মতা আমাৰ অসমত দা হিচাপে পৰিচিত মৰমৰ জুবিন দা। জুবিন গাৰ্গৰ জন্ম হয় 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয় ৰাজ্যৰ তুৰা চহৰত। তেখেতৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল ইলি বৰঠাকুৰ। তেখেতৰ আচল ঘৰ অসমৰ যোৰহাট জিলাত। জুবিন দাৰ পৰিয়ালত মাক দেউতাক আৰু দুজনী ভনীয়েক আছিল। ভনীয়েক জংকী বৰঠাকুৰ এগৰাকী গায়িকা লগতে অভিনেত্ৰী আছিল আৰু আনগৰাকী ভগ্নী পালমী বৰঠাকুৰ ভাৰত নৃত্যম শিল্পী আছিল। জুবিন দাৰ দেউতাক এজন মেজিষ্ট্ৰেট আছিল। সেয়েহে দেউতাকৰ চাকৰিৰ সূত্ৰে জুবিন দা এঠাইৰ পৰা আন এঠাইলৈ যাব লগা হৈছিল। দেউতাকৰ চাকৰিৰ বাবে ঠাই সলনি হৈ থকাৰ বাবে জুবিন দাৰ পঢ়া শুনাত কিছু সাল সলনি হৈছিল। তেখেতে কেইবাটাও মাধ্যমত যেনে ইংৰাজী, বাংলা, অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল। জুবিন দাৰ পিতৃ এজন মেজিষ্ট্ৰেট হোৱাৰ লগতে এজন অসমৰ বিখ্যাত কাহিনী লেখক আছিল আৰু মাক এগৰাকী নৃত্যশিল্পী লগতে অভিনেত্ৰী আৰু এগৰাকী সুগায়িকাও আছিল। সেইবাবে সৰুৰে পৰা ঘৰত এক কলা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ বাবে তেখেতৰ মনত সাংস্কৃতিক প্ৰভাৱে গ্ৰাস কৰিছিল আৰু তেখেতৰ ওপৰত কলা সংস্কৃতিয়ে বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। তেখেতে প্ৰায় 7-8 বছৰ বয়সতে গুৰু ৰবীন বেনাৰ্জীৰ ওচৰত তবলাৰ লগতে সংগীত শিক্ষা গ্ৰহণ কৰিছিল। তাৰ লগে লগে তেখেতে আন আন বাদ্যযন্ত্ৰও বজাব শিকিছিল। লগতে তেওঁ গুৰু ৰমণী ৰায়ৰ ওচৰত লোক সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। সৰুতে তেওঁ বৰ দুষ্ট স্বভাৱৰ আছিল। তেওঁ বিদ্যালয়ত লগৰ বন্ধুসকলৰ লগত বহুত দুষ্টামি কৰিছিল, কিন্তু তেখেতৰ তবলা আৰু সংগীতত থকা প্ৰতিভাৰ বাবে বিদ্যালয়ৰ শাস্তিৰ পৰা ৰেহাই পাইছিল। পিতাকৰ চাকৰিৰ সূত্ৰে জুবিন দাই ভিন ভিন ঠাইত বাস কৰাৰ ফলত তাৰ স্থানীয় লোকবাদ্য শিকাৰ সুবিধা পাইছিল, যিয়ে জুবিন দাৰ লোকবাদ্যৰ প্ৰতিভাক বিকাশ কৰাইছিল। তেখেতে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি যোৰহাটৰ জেবি মহাবিদ্যালয়ত বিজ্ঞান বিভাগত নামভৰ্তি কৰিছিল। মহাবিদ্যালয়ৰ দিনত তেখেতে শিক্ষাৰ বিপৰীতে সংগীতত বেছিকৈ আগ্ৰহী প্ৰকাশ কৰিছিল। জুবিন দা সৰুৰে পৰা অন্য ল'ৰা ছোৱালীৰ তুলনাত অলপ বেলেগ আছিল। বিদ্যালয়লৈ কোনো ধৰণৰ ইউনিফৰ্ম পৰিধান কৰি নোযোৱাৰ ফলত শিক্ষকে সোধাত তেখেতে কৈছিল শিক্ষা গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ ইউনিফৰ্ম পিন্ধাৰ দৰকাৰ নাই। য'ত বৰষুণৰ দিনত অন্য ল'ৰা ছোৱালীয়ে ছাতি লৈ গৈছিল, তাত জুবিন দাই ছাতিৰ বিপৰীতে মূৰত এটা ডাঙৰ জাপি পিন্ধি বিদ্যালয়লৈ গৈছিল। বন্ধুসকল, আমাৰ জুবিন দাৰ চিন্তাধাৰাসমূহ সৰুৰে পৰাই অলপ সুকীয়া আছিল। জেবি মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰীৰ বাবে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও সংগীত জগতখনৰ লগত তেওঁ নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰিব লগা হোৱাত স্নাতক ডিগ্ৰী সমাপ্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছিল আৰু মহাবিদ্যালয় শিক্ষা আধাতে এৰি সংগীত জগতত নিজকে সম্পূৰ্ণৰূপে সমৰ্পিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এনেদৰে সংগীত জগতখনৰ লগত কাম কৰি আহি 1992 চনত তেখেতৰ প্ৰথম এলবাম অনামিকা মুক্তি পাইছিল, যিয়ে জুবিন দাক সমগ্ৰ উত্তৰ পূৰ্বতে জনপ্ৰিয় কৰি তুলিছিল আৰু তাৰ পিছৰ পৰা আৰু জুবিন দাই কেতিয়াও পিছ হুকিব লগা হোৱা নাছিল। লাহে লাহে জুবিন দাই অসমৰ পৰা ওলাই গৈ এতিয়া বোম্বে চহৰতো সফলতা অৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল আৰু 2000 চনত মুক্তি লাভ কৰা ফিজা নামৰ হিন্দী ছবিখনত প্ৰথমবাৰৰ বাবে মেৰী বটন নামৰ গীতটিত কণ্ঠদান কৰি সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 2002 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে গোলাঘাটৰ জীয়ৰী গৰিমা শইকীয়াৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। এতিয়া জুবিন দা সংগীত জগতৰ লগতে অভিনয় জগততো লাহে লাহে ভৰি ৰাখিছিল আৰু সফলতাৰ শীৰ্ষত আছিল।
ঠিক তেনে সময়তে জুবিন দাৰ জীৱনলৈ এটা ডাঙৰ প্ৰত্যাহ্বান আহিছিল, যিয়ে জুবিন দাক একেবাৰে দুৰ্বল কৰি পেলাইছিল। সংগীত পৰিৱেশন কৰাৰ উদ্দেশ্যে আহি থকা অৱস্থাত শোণিতপুৰ জিলাৰ চতিয়া অঞ্চলৰ ওচৰত এটা পথ দুৰ্ঘটনাত পতিত হয় আৰু ভনীয়েক জংকীয়ে মৃত্যুক সাৱটি লয়। এই দুৰ্ঘটনাই জুবিন দাৰ মূৰৰ ওপৰত সৰক ভাগি পৰিছিল। এনেদৰে কিছুদিন যোৱাৰ পিছত এই দুখৰ পৰা ওলাই আহি আকৌ আগৰ দৰে জুবিন দাই জীৱন অতিবাহিত কৰিবলৈ ধৰিলে আৰু 2006 চনত মুক্তি লাভ কৰা গেংষ্টাৰ ছবিত কণ্ঠদান কৰাৰ বাবে ইয়া আলি গীতটোৰ জৰিয়তে সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ উপৰিও তেখেতে জনপ্ৰিয় হিন্দী ছবি কাটে, মুদ্দা, অগ্নিপঙ্খ, ক্ৰিছ 3 আদিৰ নিচিনা ছবিত কণ্ঠদান কৰিছে। পৃথিৱীৰ এনে এজন কণ্ঠশিল্পী যিয়ে অসমীয়া ভাষাৰ উপৰিও হিন্দী, ইংৰাজী, বেংগলী, কাৰ্বি, বড়ো, উৰিয়া, তামিল, তেলেগু, কন্নড় এনেদৰে প্ৰায় 15-20টা ভাষাত আমাক প্ৰায় 17-18 হাজাৰ কণ্ঠ উপহাৰ দিছে। জুবিন দাই ইণ্টাৰভিউত আজিও কয় তেখেতৰ মাতৃ হৈছে তেখেতৰ প্ৰথম প্ৰেৰণা, লগতে প্ৰথম গুৰু। তেওঁ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ আৰু বিপদত সহায় কৰা বন্ধুকেইজনৰ কথা আজিও সোঁৱৰে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। জুবিন দা এজন সফল গায়ক হোৱাৰ উপৰিও এজন সফল ডাইৰেক্টৰ, প্ৰডিউচাৰ, কম্পোজাৰ আৰু এক্টৰ। 2006 চনত ইয়া আলি গীতটিৰ বাবে ফিল্মফেয়াৰ বঁটা, ষ্টাৰডাষ্ট বঁটাৰ উপৰিও আৰু বহুকেইটা বঁটা লাভ কৰিছে। জুবিন দা আজি এজন সফল ব্যক্তি, কিন্তু এজন ব্যক্তিৰ সফলতাৰ আঁৰত কিমানখিনি দুখ কষ্ট সংঘৰ্ষ লুকাই থাকে আজি আমি তেওঁৰ জীৱন যাত্ৰাৰ পৰা শিকিলো। জুবিন দা এজন সফল ব্যক্তি হোৱাৰ উপৰিও তেওঁ এজন সঁচা অন্তৰৰ মানুহ, লগতে অসমবাসীৰ হিয়াৰ আমঠু। আপোনাৰ মূল্যৱান সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। জুবিন দাক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে যাতে ভিডিঅ'টো চাব পায় তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ